হেল্ল', ভালে আছেনে সকলো? এটা আমলখি ছিঙি খাবলৈ আহিছোঁ। আমাৰ পিছফালে সকলো সেউজীয়া হৈ আছে যে ধানবিলাক ওলাবলৈ অলপ আৰম্ভ কৰিছে আৰু কিছুমান মাজে মাজে কিছুমান চহা পোকে খাইছে। হ'লেও ইমান ধুনীয়া লাগে এতিয়া এই ছিজনত সেউজীয়া হৈ থাকে গোটেই চাৰিওফালে সেউজীয়া এজোপা আমলখি গছ এজোপা যোৱা বছৰ লাগিবলৈ আৰম্ভ কৰিছেহে আৰু আছে কেইবাজোপা। আগফালে আছে এজোপা বহুত ডাঙৰ এজোপা পুৰণি। এইটো হৈছে মোৰ গাহৰি গঁৰাল। বৰ্তমান অনা নাই, আনিব লাগিব আকৌ। আগতে অনা গাহৰি আছিলে, মই দুজনী ফাৰ্ষ্টে আনিছিলোঁ। 8 মাহমান হওঁতে বিকি দিব লগা হ'ল। তলটো ফ্ল'ৰটো মানে ভাল নাছিলে, এইটো এক চাইড খান্দি গোটেই মানে বোকা কৰি ঘুলি মাৰি দিছিলে। আৰু কি হয়, সিহঁতি এইডোখৰলৈকে ইটা গঠা, তাৰ ওপৰতো এনেকৈ ৰেলিং কৰি ওখ এনেকুৱা বাঁহ পুতি চাৰিওফালে হেৰি কৰি দিছিল। সিহঁতি ভাঙি ওপৰেদি জঁপিয়াই ওলাই যায়। সেইটো ওখ কৰি তেওঁ আহোঁতে ওপৰতো এনেকৈ 3টা এনেকৈ গাঁঠি ভালকৈ এইটো ফ্ল'ৰটো বনোৱাই থৈ তেওঁ মিস্ত্ৰী মাটিৰ লগত তেওঁ হেল্প কৰি ধুনীয়াকৈ বনাই থৈ গ'ল। মোৰো গাৰ চাৰ অলপ ভাল নোহোৱা কাৰণে অলপ ৰেষ্টটো ল'লোঁ। এতিয়া আনিম আৰু পূজাৰ পাছতে। এইটো গাহৰি চাফা কৰি ইয়াতে পৰে, ইয়াত মাছ থাকে। ভালো আছে এটা পুখুৰী। সেইবিলাক বাঁহ আৰু আজি আমাৰ ভাত টুকিছে। এইটো এটা হয় নাদৰ পুখুৰী, নাদ পানী গা পা ধুবলৈ ব্যৱহাৰ কৰা হয়। হৈ গ'ল নেকি? ভাতটো খালি না? এইগৰাকীখিনি আমলখি খাবা নেকি? আমলখি বাঁহাতখনে দিছোঁ। এইজনী এজনী ভণ্টি আমাৰ পাত টুকিছে। হাই কৈ দিয়া। বাগানটো দেখুৱাইছে নহয়, মোৰ ইউটিউব চেনেল এটা আছে। হাই কৈ দিয়া। হাই। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব কৈ দিয়া। লাজ কৰিছে। পাত টুকিছা। তুমি এবাৰহে আহিছা নি? আগৰবাৰ নাই অহা নেকি? আহিছিলোঁ। হা? আহিছিলোঁ। যোৱাবাৰ আহিছিলা?